Hello dear students, welcome to my channel Learn English with Sophie, and today we are going to discuss a very beautiful poem titled A Thing of Beauty by John Keats. Azir video lecture ami alochona korim detailed explanation, central idea of the poem, summary and poetic devices. So let's get started. কবিতাটোৰ ডিটেইলড এক্সপ্লেনেশ্যন কৰাৰ আগতে বলা আমি কবিৰ বিষয়ে অলপ জানি লওঁ। তোমালোকে ছবিখনত যে দেখিব পাৰিছা, এখেত হ'ল আমাৰ কবি জন কিটছ, আৰু জন কিটছৰ জন্ম হৈছিলে 1795 আৰু মৃত্যু হৈছিলে 1821। জন কিটছ ৱাজ ওৱান অফ দ্য গ্ৰেটেষ্ট ইংলিছ ৰোমান্টিক পয়েটছ। ইংৰাজী ৰোমান্টিক কবিসকলৰ ভিতৰত জন কিটছো এজন সৰ্বশ্ৰেষ্ঠ কবি আছিল। ইয়াতে এটা মন কৰিবলগীয়া কথা যে ৰোমান্টিক পয়েটবিলাকে প্ৰকৃতিপ্ৰেমী আছিল। দে লাভ বিউটি, আৰু সিহঁতে বিউটি অফ নেচাৰ বা প্ৰকৃতিৰ সৌন্দৰ্যৰ কথা সিহঁতৰ কবিতাত বহুত ধুনীয়াকৈ লিখিছিল। অলদো ট্ৰেইনড টু বি এ চাৰ্জন, কিটছ ডিচাইডেড টু ডিভোট হিমছেল্ফ কমপ্লিটলি টু পয়েট্ৰি। যদিও জন কিটছ এজন ট্ৰেইনড চাৰ্জন আছিল, কিন্তু তেওঁৰ ইণ্টাৰেষ্ট আছিল বেছি কবিতা লিখাত। His poems were not generally well received by critics during his lifetime. His reputation grew after his death, and by the end of the 19th century, he had become one of the most beloved of all English poets. জীয়াই থকা সময়ত জন কিটছৰ কবিতা ইমান বেছি পপুলাৰ নাছিলে। মৃত্যুৰ পিছতহে কবিয়ে ফেম আৰু পপুলাৰিটি অৰ্জন কৰে। 19th চেঞ্চুৰীৰ শেষৰ ভাগত কবিয়ে সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় কবিসকলৰ মাজত স্থান লাভ কৰে। অড টু নাইটিংগেল আমাৰ কবি জন কিটছৰ এটা ইম্পৰ্টেণ্ট আৰু পপুলাৰ কবিতা হয়। চ' এয়া আছিল আমাৰ কবিৰ বিষয়ে চমু বিৱৰণ। এতিয়া আমি কবিতাটোৰ বিষয়ে অলপ জানি লওঁ। This poem is an excerpt from his poem Endymion, a Poetic Romance. আমাৰ কবিতাটো জন কিটছৰ এণ্ডিমিয়ন আ পয়েটিক ৰোমান্স নামৰ মূল কবিতাৰ পৰা তুলি লোৱা হৈছে। The poem is based on a Greek legend in which Endymion, a beautiful young shepherd and poet who lived on Mount Latmos, had a vision of Cynthia, the moon goddess. কবিতাটো গ্ৰীক লেজেণ্ডৰ ওপৰত বেছ কৰি লিখিছিলে আমাৰ কবি জন কিটছে। এণ্ডিমিয়ন নামৰ এজন হেণ্ডচাম ডেকা ভেড়াৰখীয়া আৰু কবিয়ে মাউণ্ট লেটমছত বসবাস কৰিছিল। এণ্ডিমিয়নে চিন্থিয়া, যিয়ে মুন গডেছ আছিলে, তাইক সপোনত দেখে আৰু তাৰ পিছতে তাইৰ প্ৰেমত পৰি যায়। সপোনৰ পিছত এণ্ডিমিয়নে চিন্থিয়াক পাগল প্ৰেমিকৰ দৰে হাবি বননি, ইভেন সাগৰৰ তলিতো বিচাৰি ফুৰে। চ' এয়া হ'ল আমাৰ কবিতাটো, যিটো মূল কবিতা এণ্ডিমিয়ন আ পয়েটিক ৰোমান্স, তাৰ বেকগ্ৰাউণ্ড ইনফৰ্মেশ্যন। এতিয়া আমি আমাৰ যিটো প্ৰেজেণ্ট কবিতা আ থিং অফ বিউটি, তাৰ বিষয়ে অলপ জানি লওঁ। আমি যি কবিতাটো আজি ডিছকাছ কৰি আছোঁ, সেই কবিতাটো আচলতে এণ্ডিমিয়নৰ ফাৰ্ষ্ট 24 লাইনছ হয়। ইন দিছ পয়েম, জন কিটছ টক্স এবাউট হিজ কনচেপ্ট অফ বিউটি, ইটছ ইম্পৰ্টেঞ্চ ইন হিউমেন লাইফ এণ্ড হাউ বিউটি প্ৰভাইডছ জয় এণ্ড হেপিনেছ ইন আৱাৰ লাইফছ। এই কবিতাটোত জন কিটছে তেওঁৰ বিউটিৰ যি কনচেপ্ট তাৰ বিষয়ে লিখিছে। হিউমেন লাইফত বিউটিৰ কি ইম্পৰ্টেঞ্চ আৰু সৌন্দৰ্যই আমাৰ জীৱনত কেনেকৈ আনন্দ আৰু সুখ দিয়ে, তাকেই এই কবিতাটোত কবিয়ে আলোচনা কৰিছে। অ'কে দেন, এতিয়া আমি লাইন বাই লাইন এক্সপ্লেনেশ্যন ষ্টাৰ্ট কৰোঁ। আ থিং অফ বিউটি ইজ আ জয় ফৰ এভাৰ। এটা সুন্দৰ বস্তু আমাক সদায় আনন্দ দিয়ে। ইটছ লাভলিনেছ ইনক্ৰিজেছ। ইয়াৰ সৌন্দৰ্য দিনে দিনে বাঢ়ি গৈ থাকে। ইট উইল নেভাৰ পাছ ইন টু নাথিংনেছ। আৰু ই কেতিয়াও ম্লান হৈ নাযায়, ই কেতিয়াও মূল্যহীন বা শেষ হৈ নাযায়। বাট উইল কিপ আ বাৱাৰ কোৱাইট ফৰ আছ। ইয়াতে কবিয়ে নেচাৰৰ পৰা এটা মেটাফৰ ইউজ কৰিছে। কবিয়ে ক'ব খুজিছে যে সৌন্দৰ্যই আমাক শান্তি দিয়ে। বিউটি গিভছ আছ পিচ অফ মাইণ্ড। প্ৰকৃতিয়ে আমাৰ কাৰণে এটা বাৱাৰ ৰাখে। বাৱাৰ মানে হ'ল আ প্লিজেণ্ট শ্বেডি প্লেচ অৰ এ কাইণ্ড অফ ছামাৰ হাউচ। আমি যি অসমীয়াত কুঞ্জ ঘৰ বা কুঞ্জ কুটিৰ বুলি কওঁ। লেট ছাপ'জ গৰমত কষ্টৰ কাম কৰি যেতিয়া আমি ক্লান্ত হৈ যাওঁ, নাইবা যেতিয়া আমাৰ মন বেয়া লাগে, আৰু যেতিয়া আমি প্ৰকৃতিৰ কোলাত আহোঁ, আমি যেতিয়া গৰমত গছৰ ছাঁৰ তলত বহি জিৰণি লওঁ, চাৰিওপিনে গছ গছনি, ঠাণ্ডা বতাহ বৈ আছে, ফুল ফুলি আছে, পখিলা উৰি আছে, কুলিয়ে মাতি আছে, আৰু আমি তেনেধৰণৰ পৰিৱেশত যেতিয়া থাকোঁ, তেতিয়া আমাৰ চব ক্লান্তি, চব টায়াৰ্ডনেছ, জীৱনৰ সকলো দুখ বেদনা দূৰ হৈ যায়। উই ফিল হেপি দেন। আৰু আমাৰ টোপনিও ভাল হয়। আৰু কবিয়ে তাকে ইয়াত কৈছে, এণ্ড আ শ্লিপ ফুল অফ চুইট ড্ৰিমছ এণ্ড হেল্থ এণ্ড কোৱাইট ব্ৰিডিং। চ' আমি তেতিয়া হেপি ফিল কৰোঁ আৰু আমাৰ টোপনিও ভাল হয়। টোপনিত মিঠা মিঠা সপোন দেখোঁ, যাৰ কাৰণে আমাৰ ফিজিকেল এণ্ড মেণ্টেল হেল্থ দুটাই ভাল থাকে। ইন শ্বৰ্ট, ইন দিছ ষ্টাঞ্জা, দ্য পয়েট ইজ ট্ৰাইং টু চে ডেট
A beautiful thing always gives us pleasure and happiness. Beauty never fades away. It never becomes insignificant. Rather, its loveliness, its charm increases with each passing day. A beautiful thing gives us peace of mind. It provides us sound sleep full of sweet dreams, thus leading us to good health. Therefore, on every morrow মানে হল morning, are we reading? Reading মানে হল weeding. আমি যে ফুলৰ মালা গাঁথো তাক reading বুলি কওঁ. Reading a flowery band to bind us to the earth. আৰু আমি যেতিয়া মধুৰ সপোনৰ পৰা ৰাতিপুৱা উঠো, আমি এটা ফুলৰ মালা গাঁথো, যি আমাক পৃথিৱীৰ লগত বান্ধি ৰাখে। আচলতে কবিয়ে ইয়াত হিউমেন বিংছ আৰু নেচাৰৰ মাজৰ বাইণ্ডিঙৰ কথা কৈ আছে। Despite of despondence of the inhuman dearth, of the noble natures, of the gloomy days, of the unhealthy and overdarkened ways made for our searching. ইয়াত কবিয়ে আমাৰ দুখ কষ্টৰ কথা কৈ আছে। কবিয়ে ক'ব খুজিছে যে মানুহৰ জীৱন নিৰাশাৰে ভৰা। আমাৰ মাজত ভাল মানৱীয় গুণৰ অভাৱ। লোভ লালসাত পৰি আমি টকা পইচা অৰ্জন কৰাৰ কাৰণে জীৱনত বেয়া পথ বাছি লওঁ আৰু যাৰ কাৰণে আমাৰ জীৱনত দুখ কষ্টৰে ভৰি কৰে। Yes, in spite of all, some shape of beauty moves away the pall from our dark spirits. Pall মানে হল kind of covering বা cloth spread over a coffin. Coffin ঢাকি ৰখাৰ যি covering তাক আমি pall বুলি কওঁ। So ইয়াতে কবি কৈ আছে যে এই সকলো দুখ কষ্টবোৰ আমাৰ জীৱনত আমি বেয়া কাম কৰাৰ কাৰণে যিবিলাক আমি দুখ কষ্ট পাওঁ, এই সকলো দুখ কষ্ট থকা সত্ত্বেও কিছুমান সুন্দৰ বস্তুৱে আমাৰ অন্তৰৰ পৰা বিষাদ ভাৱৰ আৱৰণখন আঁতৰাই দিয়ে। Here the poet is trying to say that in the rat race of worldly possessions, we have lost our good qualities, our high moral principles. To reach our goals, we often take evil paths, which is full of wickedness, dishonesty, and corruption. And all the wrongdoings lead us into a life full of pain and misery, disappointments, and despair. But in spite of all these miseries, some beautiful sides of nature helps us to keep us away from all the sadness. The beauty of nature removes the cloud of sadness surrounding us. Such the sun, the moon, trees old and young, sprouting a shady boon for simple sheep, and such are daffodils with the green world they live in. Here the poet goes on to list the objects of beauties. চন্দ্ৰ সূৰ্য সৰু ডাঙৰ গছ গছনি সকলোবোৰেই প্ৰকৃতিক সৌন্দৰ্যময় কৰি তোলে। গছ গছনিবোৰৰ ছাঁ ভেড়াবোৰক জিৰণিৰ স্থান দিয়ে। ধুনীয়া হালধীয়া ডেফোডিল ফুলবোৰ সেউজীয়াৰ মাজত হালি জালি থাকে। And clear reels that for themselves a cooling cover made against the hot sun. আৰু সৰু সৰু ঝৰ্ণাবোৰ ৰিলছ মানে হল স্মল ষ্ট্ৰীমছ আৰু সৰু সৰু ঝৰ্ণাবোৰ যি আমাক গৰমৰ পৰা পৰিত্ৰাণ দিয়ে। The mid forest break rich with a sprinkling of fair musk rose blooms. Break মানে হল dense undergrowth of ferns. জংগলত যে সৰু সৰু জোপোহা গছ থাকে এইবিলাকক ব্ৰেক বুলি কোৱা হয়। ইয়াতে কবিয়ে কৈ আছে জংগলৰ মাজত গছ বনৰ জোপোহাবোৰ যাৰ মাজে মাজে ধুনীয়া সুগন্ধি গোলাপবোৰ ফুলি থাকে, কবিয়ে কৈ আছে এই সকলোবোৰ সৌন্দৰ্যৰ উৎস হয় আৰু এইবোৰে আমাক আনন্দ দিয়ে। Here the poet is saying that the sun, the moon, trees old and young, which provides shade to the sheep, the daffodils, the greenery surrounding them, the cold and clear streams which provides respite in the heat of summer, and the bushes growing in the forest with musk rose blooming amidst them, all are eternal source of joy and pleasure. And such too is the grandeur of tombs we have imagined for the mighty dead, all lovely tales that we have heard or read. আগৰ ষ্টেঞ্জাত কবিয়ে অবজেক্টছ অফ বিউটিৰ লিষ্ট এটা দিছিলে আৰু এই সকলোবোৰ আছিল প্ৰকৃতিৰ পৰা লোৱা। কিন্তু ইয়াতে কবিয়ে কৈ আছে যে আৰ্ট এণ্ড লিটাৰেচাৰো সৌন্দৰ্যৰ উৎস হ'ব পাৰে। যিবিলাক ধুনীয়া ষ্টৰিজ আমি পঢ়িছোঁ বা শুনিছোঁ, য'ত ডাঙৰ ডাঙৰ বীৰ পুৰুষসকলে যুদ্ধ কৰি বীৰত্বৰে মৃত্যুবৰণ কৰিছে, এই ধৰণৰ ষ্টৰিবিলাকো সৌন্দৰ্যৰ উৎস হ'ব পাৰে। An endless fountain of immortal dream pouring unto us from the heaven spring. আৰু এই সকলোবোৰ সুন্দৰ বস্তু যেন এটা এণ্ডলেছ ফাউণ্টেইন, ঈশ্বৰে যাক সৰগৰ পৰা আমাক পৃথিৱীত ঢালি দি আছে এজ এ প্ৰেচাছ গিফ্ট টু হিউমেন বিংছ, যাতে মানুহ পৃথিৱীত সুখ আৰু আনন্দৰে জীয়াই থাকিব পাৰে। চ' এয়া আছিল আমাৰ কবিতাটোৰ লাইন বাই লাইন এক্সপ্লেনেশ্যন। এতিয়া আমি কবিতাটোৰ চেণ্ট্ৰেল আইডিয়া ছামাৰাইজ কৰি লওঁ। এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ। এ বিউটিফুল থিং অলৱেজ গিভছ আছ জয়, প্লেজাৰ এণ্ড হেপিনেছ। ইটছ লাভলিনেছ ইনক্ৰিজেছ উইথ ইচ পাছিং ডে। আৰু ইয়াৰ সৌন্দৰ্য যি আকৰ্ষণ সদায় দিনে দিনে বাঢ়ি গৈ থাকে। ইট নেভাৰ ফেডছ এৱে, ইট ইজ নেভাৰ ৰিডিউচ ইনটু নাথিংনেছ। সৌন্দৰ্য কেতিয়াও ম্লান হৈ নাযায়, সৌন্দৰ্য কেতিয়াও শেষ হৈ নাযায়। বিউটি চুটছ আৱাৰ মাইণ্ড, ইট প্ৰভাইডছ আৰ চাউণ্ড শ্লিপ এণ্ড গুড হেল্থ। সৌন্দৰ্যই আমাক শান্তি দিয়ে আৰু যাৰ কাৰণে যেতিয়া আমাৰ মন শান্ত থাকে
মনত শান্তি থাকে তেতিয়া আমাৰ টোপনিয়ে ভাল হয়, টোপনিত আমি মধুৰ সপোন দেখোঁ আৰু যাৰ কাৰণে আমাৰ ফিজিকেল আৰু মেণ্টেল হেল্থ দুটাই ভাল থাকে। Our lives are full of misery and suffering. আমি যে জীৱনত বেয়া পথ বাছি লওঁ তাৰ কাৰণে আমি জীৱনত বিভিন্ন দুখ কষ্ট পাওঁ, তাকে কবিয়ে কৈ আছিলে। But in spite of all these, some beautiful sights of nature, such as the sun, the moon, trees old and young, the daffodils, cool and clear streams, musk rose blooms, আৰু এই সকলোবোৰে আমাক সুখ আৰু আনন্দ দিয়ে। The beauty of nature removes the cloud of gloom surrounding us. It gives us joy, hope and optimism in our lives. আৰু সৌন্দৰ্যই আমাৰ জীৱনত আনন্দ দিয়ে, আশা দিয়ে, আমাক ভাল এটা জীৱন জীয়াই থাকিবলৈ। সো এয়া আছিল আমাৰ কবিতাটোৰ চেণ্ট্ৰেল আইডিয়া। এতিয়া আমি চাওঁ কবিয়ে কবিতাটোত কি কি পয়েটিক ডিভাইচ ইউজ কৰিছে। সো ফাৰ্ষ্ট পয়েটিক ডিভাইচ কবিয়ে ইউজ কৰিছে এলিটাৰেশ্যন। ইয়াতে যেনেকৈ এক্সাম্পল আছে নবেল নেচাৰ, ইয়াতে এন বা না চাউণ্ডটো ৰিপিট হৈছে। বেণ্ড টু বাইণ্ড, বি চাউণ্ডটো ইয়াতে ৰিপিট হৈছে। কুলিং কাভাৰ্ড, চি লেটাৰটো বা কা চাউণ্ডটো ইয়াতে ৰিপিট হৈছে। নেক্সট হ'ল মেটাফৰ। কি কি মেটাফৰ ইউজ কৰিছে? বাৱাৰ কোৱাইট আৰু ৰিডিং আ ফ্লাৱাৰী বেণ্ড, এণ্ডলেছ ফাউণ্টেইন অফ ইমৰ্টেল ড্ৰিম। চ' এইবিলাক মেটাফৰ কবিয়ে আমাৰ কবিতাটোত ইউজ কৰিছে। আৰু কবিতাটোৰ কি ৰাইম স্কিম হয়, যদি আমি কবিতাটো পঢ়োঁ তেন্তে ইয়াতে তোমালোকে দেখিব পাৰিছা ফৰ এভাৰ। লেট ছাপ'জ ইটছ এ, ফৰ এভাৰ নেভাৰ, কিপ শ্লিপ, ব্ৰিডিং ৰিডিং, তেন্তে ৰাইম স্কিমটো কি হ'ব? A, B, B, C, C. So that's all for today. Thank you for watching. If you like my video, please like, share and subscribe to my channel Learn English with Sophie.